তো সেই গাইছ কাৰণে তো হিমাংশু দাস ব্লগছ তো আজি মানে আমাৰ ইয়াত আহিছে মানে মিনময় আছামিজ ব্লগ কুলেটিত যে ঘৰ জুবিনদাৰ লগত যে ভিডিঅ' বনায় তো আপোনালোক দেখাম বুলি ভাবিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই দিয়ক গাইছ তো ভিডিঅ'টো চাই দিয়ক আপোনালোক দেখাই আছোঁ গাইছ মানে মই গামচাখন লৈ লওঁ আৰু মিনময়ক পিন্ধাম মই তো আপোনালোকৰ ভিডিঅ'টো চাই দিয়ক গাইছ তো গাইছ মানে মিনময়ক লগ পালোঁ পৰা কেনে খবৰ বঢ়িয়া বঢ়িয়া তো গাইছ মানে এইখন গামচাখন মই পিন্ধাওঁ মিনময়ক তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক পুরাতো আমাক ভৱনখনটো দেখাই দিলে তো আইতাকতে ইয়াতে বহিব লগ পাব সাবস্ক্ৰাইব তো নামটো কৈ দিয়া তোমাৰ তো গাইছ মানে মোৰ নামটো হ'ল হিমাংশু দাস চেনেলটো নামটো কৈ দিয়া হিমাংশু দাস ব্লগছ তো মজা মুকুলৰ গামচা পিন্ধাব গাইছ ইমানো ডাঙৰ চেলিব্ৰিটি নহয় বাৰু গামচা যে পিন্ধাব মানে গাইছ মই চাওঁ মিনময় ব্লগক চাই থাকিবা কিন্তু ইমান যোগ্য নহয় আৰু গামচা যোগ্য নথকাও পিন্ধাব খুজিছে যিহেতু তো মানে গাইছ গামচাখন পিন্ধাওঁ বেছি ধন্যবাদ ভাল লাগে যাবা বুলিছিলো তুমি আমি মনসা মন্দিৰ হিচাপে যাম দিয়া তোমাৰ যাবা দিয়া বাই 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 দিয়া মিনময় হৈ যাবা তুমি বাই বাই দিয়া আৰু তোমাৰ ক'ত ঘৰ বাৰ পিছে একেলগে দিয়া দিয়া বাই বাই বেয়া নাপাবা আৰু নাই বেয়া নাপাওঁ দিয়া যাবা বাই বাই দিয়া গাইছ মানে এইটো এটা আছিল চিম্পল ভ্লগ তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগ পাম মানে ভিডিঅ'ত আজিলৈ দাদা বাই বাই আৰু গাইছ মানে নেক্সট ভ্লগ আহি আছে মানে মাৰি পূজাত যোৱা মনসা পূজাত য'ত মিনময় ভাই গ'ল অলপ আগতে তো আজিৰ ভিডিঅ' শান্তি আছিল ধন্যবাদ